Hey guys, কি খবৰ আপোনালোকৰ? মোৰ সেকেন্ড টু মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। তো আজি হৈছে দুৰ্গা পূজাৰ লাষ্ট দিন মানে বিজয়া দশমী আৰু লগতে দশেৰা। তো ভাবিলো অকমান ওলাই যাওঁ আৰু কাৰ লগত গৈ আছো অকমান পিছত কৈ আছো। আৰু এইযোৰ মোৰ জীৱন বাটৰ লগৰী মোৰ চশমাযোৰ যোনযোৰ নিপিন্ধিলে মই একোৱে দেখা নাপাওঁ। এয়া ওলাই আহিলো, আহি মণ্ডপত অলপ বহিলো, অকমান মনটো বেয়া লাগি আছে কাৰণ আজি দুৰ্গা পূজা শেষ দিন। এয়া যাব ওলাইছো, মোৰ লগত আছে দীপু, বিশাল আৰু পূজা। এনেকৈ কিবা অকেজন থাকিলে আমি কেইটাই আহোঁ ফুৰিবলৈ। তো এতিয়া আহিলোঁ ষ্ট্ৰীট যা, ভাবিলোঁ কিবা এটা খাই লওঁ। এতিয়া কোনে কি খায় তাকে এতিয়া ডিছকাশ্যন চলি আছে। ফাইনেলি খানা আহি গ'ল। এনেকৈ কেতিয়াবা লগৰবোৰৰ লগত টাইম স্পেণ্ড কৰি বিৰাট ভাল লাগে। আপোনালোকেও এনেকৈ কেতিয়াবা টাইম স্পেণ্ড কৰেনে লগৰবোৰৰ লগত? যদি কৰে এটা কমেণ্ট কৰি দিব। এতিয়া আমাৰ খোৱা বোৱা হৈ গ'ল, তো এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ। আৰু এয়া দেখিছে নহয়, আমাৰ এতিয়া অকণমান ডান্স চলি আছে। এয়া কেম্পাছ পাই গ'লোঁ আৰু এতিয়া ঘৰ যাবলৈ হ'ল আৰু সিহঁতক একেবাৰে লক্ষী পূজাতে লগ পাম আৰু এয়া ঘৰত আহি দেখিলোঁ ভাইটিয়ে মোৰ কাৰণে গিফ্ট এটা আনি থৈছে পূজা বুলি। আজিৰ কাৰণে এইখিনিয়ে। তো নেক্সট মিনি ব্লগত লগ পাম। বাই বাই।